হেল্ল' এভৰিৱান, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইফালে দেখিছেন আজি বতৰটো। এইফালে শুই উঠি লৈ আমাৰ ছোৱালীলৈ চাওকচোন কি কৰিছে। তাই হেনো এইফালে জলকীয়া পুলি হেনো তাই পানী দিয়ে হেনো মিৰ্চিকা পেৰ দেখিছেনে, মিৰ্চিকা পেৰ কঞ্চাহে বুলি কোৱা মতক তাই দেখাই দিছেগৈ। দেখাই মানে তাই ছিঙি পিনি লৈয়ে গুচি আহিছে মানে। তাইক মই কথাষাৰ ক'লোঁহে, তাৰপিছত বাকী তাই চাওকচোন কি কৰে এতিয়া। এইফালে চাব দেই, তাই পানী একদম লৈ পিনি পানী দিব হেনো এতিয়া। একদম পূৰা মানে হেৰিয়াত পানী দিয়াত ব্যস্ত হৈ গৈছে আমাৰ ছোৱালীয়ে। এজন কি কৰিছে এজন? অঁ, ফ্লাৱাৰ্ছত কি দিছে? ফ্লাৱাৰ্ছত এইবিলাক হা ফ্লাৱাৰ্ছত কি দিছা হন? কি দিছা? পানী দিছা? আৰু ইফালে ইফালে দি দিয়া আকৌ, ইয়াতে দি আছে যে আকৌ। এইবাৰ ছোৱালীয়ে তাই যি কৰে কৰক বুলি ভাবিছোঁ। পানীত দি থাকক, মই এবাৰ ব্ৰেকফাষ্ট বনাবলৈ যাওঁ। তেনেহ'লে ব'লক মোৰ লগতে আপোনালোককো লৈ যাওঁ। আজি ব্ৰেকফাষ্ট কি বনাওঁ আপোনালোকক দেখাওঁ। যোৱাকালি আকৌ মানুহজনে ব্ৰেড লৈ আহিছিলে, ভাবিলোঁ আজি ব্ৰেড চপকে বনাই দিওঁ। এতিয়া সদায়নো ৰাতিপুৱা একেবোৰকে কিমাননো খাম ন, ৰুটি ফ্ৰাইড ৰাইচ। ভাবিলোঁ আজি অলপ বেলেগকৈ মানে ব্ৰেড থকা দেখি ভাবিলোঁ ব্ৰেড চপকে বনাই দিওঁ। বাকী বাৰু ৰেচিপিটো মানে ৰেচিপি হিচাপে দিয়া নাই, কিন্তু অলপমান আপোনালোকক দেখাই দিছোঁ। আৰু এই পোৱালীজনী দেখিছেনে, তাই মানে বাকী য'ত যি কাম কৰি থাকিব, মই যদি কিবা কাম এটা কৰা দেখিলে বুলি ক'লে তাই চব কাম এৰি পিনি এইফালে মোৰ লগত আহি যায় মানে, বহি পিনি মোৰ লগত কাম কৰিবলৈ। কি ক'ব আৰু, সৰু ছোৱালী চাগে, সৰু ল'ৰা ছোৱালী যাৰ ঘৰত আছে মানে চবৰে চাগে তেনেকুৱাই দশা। কিন্তু ক'ব এনেকৈতো কৰি যাব লাগিব দৈনন্দিন কামবিলাক আমি। দেখিছে কি কৰিছে তাইও আজিকালি মানে মই দেখে যে মোবাইলটো লৈ পিনি এনেকৈ ভিডিঅ' কৰা। আজিকালি তাইও মানে খাই আছে যে তাকে মানে দেখাই আছে। তাইও বিৰাট ফূৰ্তি আজিকালি। তাইও তেনেকৈ কিবা এটা খোৱা মাত্ৰক আজিকালি মানে একদম কেমেৰাটো মুখৰ আগতহে তাইক ক'বলৈ যায়। এইফালে হৈ গ'ল এয়া আমাৰ ব্ৰেড। এতিয়া ফ্ৰাই কৰিলে হৈ যাব। কেইখন হ'ল? 1 2 3 4টা গছ হৈ যাব আমাৰকেইটাৰ কাৰণে। হ'লে মোৰ ব্ৰেডত মছলা লগোৱা কাম হৈ গ'ল। এতিয়া ব'লক আমি এইখিনি ফ্ৰাই কৰি লওঁ। এইবোৰ কি হয়? এইফালে বনাইছোঁ ব্ৰেড পকোৰা। এইফালে ওটা দেখাই দিয়া। এইফালে আমি এটা ব্ৰেড ফ্ৰাই কৰি মেলি ল'লোঁ। এইফালে আমাৰ ৰেডি হৈ গ'ল আৰু ব্ৰেড পকোৰা। বাকী আপোনালোকক যদি ব্ৰেড পকোৰা ৰেচিপি লাগে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব। মই নেক্সট বনালে আপোনালোকৰ ৰেচিপিটো দি দিম। বাকী এইফালে বনাই মেলি আমি গোটেইকেইটাই খাই মেলি ল'লোঁ। এইফালে খাই মেলি লোৱাৰ পাছত আকৌ পাছবেলালৈ চিন্তা কৰিবলৈ হ'লেই নহয়। পাছবেলাৰ কাৰণে আজি ভাবিলোঁ বহুত দিনতে কোমোৰা এটা আনি থৈ দিয়া আছিলে, হাঁহৰ লগত খাম বুলি ভাবিলোঁ। হাঁহ বিচাৰি নাপালোঁ, ভাবিলোঁ কি কয় ব্ৰইলাৰ লগত খাম বুলি। মানুহজনে তাকে অলপমান আনি মেলি দিলে। বাকী আপোনালোকৰ ৰেচিপি মই আপোনালোকৰ মাজলৈ অতি সোনকালে দি আছোঁ দেই। আপোনালোকে আপোনালোকে ৰেচিপি ভিডিঅ'টো চাব। বাকী আপোনালোকে আৰু কোমোৰাৰ লগত ব্ৰইলাৰ মাংস খাই পাইছে নাই পোৱা জনাবচোন। খাবলৈ কিন্তু সোৱাদ হয় দেই, মই আগতে খাইছোঁ। বাকী আজি ভিডিঅ'টো ইমানেই আছিলে। বাকী কেনেকুৱা পালে জনাব। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোক ফেচবুক পেজটো প্লিজ ফ'ল' কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ বাই বাই।